দৈত্যপুরী গর্ভজা দশম সন্তানে করিব সংহার। দৈত্যপুরীর গর্ভজা অষ্টম সন্তানে করিব সংহার। অষ্টম সন্তানে করিব সংহার। যাদৱ বংশীয় দৈৱকীৰ ককায়েক কংসই দৈত্যবাণীৰ জৰিয়তে দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তেওঁৰ মৃত্যু নিশ্চিত জানি বসুদেৱ আৰু দৈৱকীক কাৰাৰুদ্ধ কৰে আৰু সেই কাৰাগাৰতেই জন্ম লাভ কৰে ভগৱান শ্ৰীকৃষ্ণ। জীৱন বিপন্ন বুলি জানি জন্মৰ নিশাতেই দৈৱৰ সহায়ত কাৰাগাৰৰ পৰা মুক্ত হৈ বসুদেৱে ভগৱান শ্ৰীকৃষ্ণক নন্দ যশোদাৰ কাষত ধৰি তেওঁৰ পৰিৱৰ্তে যোগমায়াক লৈ আনে। আনফালে পুত্ৰ জন্মৰ খবৰ পাই আনন্দত মতলীয়া হৈ পৰে নন্দ আৰু যশোদা। নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে, নেত্ৰ নীল নীল নেত্ৰ চৰাই, গোপ গোপী নিৰীক্ষবে মংগল গায়। নন্দ 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 ঘৰে পূৰ্ণ ব্ৰহ্মই জন্ম ধৰে। নন্দৰ ঘৰত একলা দুকলাকৈ বাঢ়ি অহা শ্ৰীকৃষ্ণই বিভিন্ন কাৰুকাৰ্যৰে গোপ গোপীৰ মন উপচাই ৰাখিছিল। সাধাৰণ গোপশিশুৰ দৰে কৰা আচৰণত উপচি পৰিছিল নন্দ যশোদাৰ ঘৰ। প্রাণ গোপাল গোয়ালি পাড়াতে নাচে, প্রাণ গোপাল গোয়ালি পাড়াতে নাচে। চরণ চলাই নতুর বজাই মধুর মধুর হাহে, গোপাল গোয়ালি পাড়াতে নাচে, প্রাণ গোপাল গোয়ালি পাড়াতে নাচে।
নন্দৰ গৃহত থাকি গৰু চৰাই সাধাৰণ বালকৰ দৰে জীৱন যাপন কৰা ভগৱান শ্ৰীকৃষ্ণই শৰৎকালৰ পূৰ্ণিমাৰ নিশা ৰাধা আৰু গোপীসকলৰ সৈতে মহাৰাসত মিলিত হয়। এয়া আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ মহাৰাসৰ কিছু দৃশ্য। Kalian mau nama ini? Kalian, mau nama ini? Mai ơi, mai